আজি মই দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ জিকিৰ পাঠটিৰ কিছু চমু আভাস দিবলৈ বিচাৰিছোঁ। জিকিৰ হৈছে অসমীয়া সাহিত্যৰ এক নজহা নপমা সম্পদ আৰু এই গীতসমূহ আজান ফকীৰৰ দ্বাৰা ৰচিত। এতিয়া আমি আজান ফকীৰৰ বিষয়ে অকণমান জানি লওঁ আহা। আজান ফকীৰ হ'ল এজন ইছলাম সাধক। তেওঁৰ প্ৰকৃত নাম চৈয়দ মঈনুদ্দিন। তেওঁ আন এটি নাম হৈছে শ্বাহ মিলান। তেওঁ খ্ৰীষ্টীয় সপ্তদশ শতিকাৰ কবি বুলি অনুমান কৰা হয়। আজান ফকীৰৰ দ্বাৰা ৰচিত গীতবোৰ অসমীয়া সাহিত্যৰ কালজয়ী সম্পদ। এতিয়া আমি পাঠটি লৈ আহিছোঁ। ৰহমতৰ গিৰিহঁত তুমি আল্লাহ চাহাবৈ, যদি কৰা দৰিয়াৰ পাৰ। কবিতাটিত কবি আজান ফকীৰে অৰ্থাৎ গীতিকাৰে আল্লাক দয়াৰ সাগৰ বুলি সম্বোধন কৰি কৈছে যে এই সাগৰ সদৃশ সমুদ্ৰৰ পৰা তেওঁ যেন ভালদৰে পাৰ কৰি নিয়ে, তাকে কবিয়ে মিনতি জনাইছে। চিন্তু হেৰা মোৰ মন আল্লাৰ নামত, ভজো হেৰা মোৰ মন গুৰুৰে পাৱত। গীতিকাৰে তেওঁৰ অস্থিৰ মনক আল্লাৰ পাৱত, আল্লাৰ নামত ভজিবৰ বাবে বা ভজাই নিবৰ বাবে ভগৱানক বা আল্লাক প্ৰাৰ্থনা জনাইছে আৰু তেওঁ অস্থিৰ মনে যাতে গুৰুৰ চৰণত শৰণ ল'ব পাৰে। পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। পানী আৰু অগ্নি এই দুয়োটাৰে এটা নিজস্ব অস্তিত্ব আছে। সেই অস্তিত্ব নজনাৰ বাবেই পানী আৰু অগ্নিয়ে ক্ৰমে পিয়াহ আৰু জাৰত মৰে, অৰ্থাৎ মানুহৰ অন্তৰত মুমিনত মানে অন্তৰত ভগৱান লুকাই আছে এই কথাষাৰ মানুহে নাজানি ভগৱান বিচাৰি হাবাথুৰি খায়। খুদা ৰচুল লুকাই আছে নকৰা বিচাৰ, মক্কাৰ দুৱাৰত বান্দা মাৰিলা সঞ্চাৰ। এজন বিশ্বাসী মুছলমানে তেওঁ অন্তৰতে ভগৱানক লাভ কৰিব পাৰে, তাকে নাজানি পবিত্ৰ তীৰ্থস্থান মক্কালৈ গৈ ভগৱানক বিচাৰি ফুৰে। মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে হালে হলৰ লগত দৰিকাৰ টপালি। শাল মাছ আৰু শ'ল মাছৰ লগত যিটো টপালি, সেই টপালিত দৰিকা মাছৰ টপালি তেনেই অৰ্থহীন। তেনেদৰে নিজৰ অন্তৰত ভগৱান থাকিও বিচাৰ নকৰি মক্কা অৰ্থাৎ তীৰ্থস্থানত ভগৱান বিচাৰি ফুৰাটো অৰ্থহীন কথা। মক্কাৰ দুৱাৰত চাহাব ত্ৰিবেণীৰ ঘাট, বেহাব নোৱাৰে তাত মায়াই ভেটে বাট। ত্ৰিবেণী ঘাট হ'ল হিন্দুসকলৰ পবিত্ৰ স্থান, অন্যহাতে মক্কা হ'ল মুছলমানসকলৰ পবিত্ৰ স্থান। সেই স্থানত ভগৱান বিচাৰি যায়, কিন্তু মায়া পৰা তেওঁ নিজকেই বা এজন ব্যক্তিয়ে নিজকেই আঁতৰাই ৰাখিব নোৱাৰিলে সেই তীৰ্থস্থানত গৈ ভগৱান বিচৰাটো মিছা কথা বা সাৰ তেওঁৰ বাবে। আসমানৰ কুতুব তৰা আদমৰ জাত, সজাত মইনা আছে ঘনে লগাই মাত। আসমান মানে হ'ল আকাশ, কুতুব মানে ধ্ৰুৱতৰা আৰু আদম মানে প্ৰথম মানৱ। প্ৰথম মানৱ আকাশত ধ্ৰুৱতৰাৰ দৰে জিলিকি আছে আৰু নিজৰ দেহৰ মাজত আত্মাই অৰ্থাৎ ভগৱানে মাত লগাই আছে। সেই কথা আমি অবুজ মানৱে বুজি নাপাওঁ। সজাৰ মইনাটি অনেক যুগুটি, দেও মাৰি পাৰ হ'লে এৰিলে পিৰিধি। সজাত অৰ্থাৎ দেহত ভগৱান আত্মা সোমাই থকালৈকে আমি দেহটোক অনেক মৰম কৰোঁ আৰু এই দেহটোৰ পৰা আত্মা ওলাই যোৱাৰ লগে লগে মইনা চৰায়ো ওলাই যোৱাৰ দৰে হয়। দেও মাৰি পাৰ হৈ জীয়ই আছে চাই, চোৱা চোৱা জীয়সকল দেহৰে বিলাই। দেহটোৰ পৰা আত্মা ওলাই গ'লে দেহটোৰ কোনো মূল্য নাথাকে। ইয়াৰ পিছত দেহটোৰ অনেক বিলাই বিপত্তি হয় বুলি গীতিকাৰে কৈছে। ধন্যবাদ।